চানমাৰী ফ্লাইঅভাৰত 8 এপ্ৰিল 2004। কবি প্ৰণৱ কুমাৰ বৰ্মন। আজি মোৰ মৃত্যু স্থগিত ৰাখি তোমাৰ ওচৰলৈ আহিছোঁ। তুমিও আহিছা স্থগিত ৰাখি তোমাৰ জীৱন। কিছু ভাৱনা বিনিময় কৰিম আকাশৰে নিসীম শূন্যতাত। কিছু ভালপোৱাৰ অনুশীলন কৰিম চৰাইৰ ছাদ। তুমি ক'লা আমি যদি আকাশৰ পৰা সৰি পৰোঁ অকস্মাত, আমি যদি নাহৰৰ পাতৰ দৰে অকস্মাত। মই ক'লোঁ আকাশৰো সীমা আছে, মেঘ আৰু চৰাইৰ। তুমি ক'লা ৰজ্জাক মেঘৰ সুৰুঙত কেনেদৰে সোমাল চোৱা চোৱা। মই ক'লোঁ এদিন ময়ো কুকুহা হৈ মেঘৰ অভ্যন্তৰত সোমাম। তুমি ক'লা সপোনত যোৱা ৰাতি কলা ঘোঁৰা দেখিছোঁ। মই ক'লোঁ তোমাৰ হাতখন দেখুওৱা। তুমি ক'লা কি পালা মোৰ ভৱিষ্যতত। মই ক'লোঁ কিছু শিহৰণ, কিছু উষ্ণতা, কিছু স্বপ্ন। তুমি ক'লা মই যাওঁগৈ। মই ক'লোঁ নাকান্দিবা, আজি 8 এপ্ৰিল, ডায়েৰীত টুকি ৰাখিবা। আৰু মোৰ ভুলবোৰৰ বাবে ক্ষমা কৰিবা মোক। মই তোমাকে একোকে দিব নোৱাৰাকৈ নিশিকিন। সুখৰ অনুশীলন কৰিবা, জেদ আৰু অহংকাৰক বিয়োগ কৰিবা। তুমি ক'লা মই যাওঁ। মই ক'লোঁ এই মেঘবোৰৰ সিপাৰত এদিন আমি লগালগি হ'ম। যোৱাগৈ এতিয়া। আজি মোৰ মৃত্যু স্থগিত ৰাখি তোমাৰ ওচৰলৈ আহিছিলোঁ। তুমি লৈ গ'লা মোৰ মৃত্যু তোমাৰ ভালপোৱাৰ উজ্জ্বলতাৰে।